আসসালামু আলাইকুম দোস্ত, মোৰ নাম মাহমুদুল হাসান আৰু আপোনালোকে চাই আছে কোরআন এণ্ড তাৰিখ। বন্ধুসকল, যেতিয়াৰ পৰাই মই ইছলামিক গোল্ডেন এজ অৰ্থাৎ ইছলামিক সোণালী যুগৰ বিষয়ে পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ, তেতিয়াৰ পৰাই মই বাস কৰি থকা অন্ধকাৰৰ বাবে অনুশোচনা কৰিছোঁ। বন্ধুসকল, আমি সকলো মুছলমানৰ বাবে দুখ অনুভৱ কৰা উচিত, কাৰণ আমি আনকি নাজানো যে আমাৰ পূৰ্বপুৰুষসকলে এই পৃথিৱীৰ বাবে কি কৰিছে। আমি মাত্ৰ এই সকলোবোৰ নাম ইনষ্টন, নিউটন, গেলিলিয়ন এইবোৰ মুখস্থ কৰিলোঁ, কিন্তু আমি কেতিয়াও এই নামবোৰৰ সৈতে পৰিচিত হ'বলৈ সক্ষম হোৱা নাছিলোঁ, যেনে জাবিৰ বিন হায়ান, আল খাজৰেমি, আবু চিনা ইত্যাদি। আমি আমাৰ নিজৰ ইতিহাসৰ বিষয়ে নাজানো, আৰু সম্ভৱতঃ এই কাৰণেই আজি আমি জ্ঞানৰ ক্ষেত্ৰত অতি পিছ পৰি আছোঁ। বন্ধুসকল, শেষৰ ভিডিঅ'টোত মই আপোনালোকক 5জন মহান মুছলমান বিজ্ঞানীৰ বিষয়ে কৈছিলোঁ। যদি আপুনি সেই ভিডিঅ'টো দেখা নাই, তেন্তে ভিডিঅ'টোৰ লিংক ডিছক্ৰিপশ্যনত দিয়া হৈছে, আপুনি গৈ চাব পাৰে। আজিৰ ভিডিঅ'টোত মই আপোনাক আৰু 5জন মুছলমান বিজ্ঞানীৰ বিষয়ে ক'ম, যিসকলে বিজ্ঞানৰ ইতিহাসত বিৱৰ্তন সৃষ্টি কৰিছিল। নাম্বাৰ 1, মুহাম্মদ ইবনে মুছা আল খাজৰামী। এই মহান মুছলমান বিজ্ঞানীৰ বিষয়ে যিমান কোৱা হয়, যিমান লেখা হয়, সিমানে কম, কাৰণ এওঁ সেই বিজ্ঞানী আছিল যাৰ বাবে আজি আমি গণিতৰ আটাইতকৈ কঠিন সমস্যাবোৰ সমাধান কৰিবলৈ সক্ষম হৈছোঁ। আপুনি নিশ্চয় বিদ্যালয়ত এই ধৰণৰ অংকৰ প্ৰশ্নবোৰ পঢ়িছে, আৰু এনে প্ৰশ্নৰ বিষয়টোক বীজগণিত অথবা আলজেব্ৰা বুলি কোৱা হয়, আৰু ইয়াক আল খাজৰামীয়ে আৱিষ্কাৰ কৰিছিল। আল খাজৰামীক ফাদাৰ অফ আলজেব্ৰা অৰ্থাৎ বীজগণিতৰ জনক বুলি জনা যায়। তেওঁ গণিতৰ বিষয়ত এখন কিতাপ লিখিছিল যাৰ নাম হৈছে আল জবৰ ৱাল মুকাবালা। যেতিয়া এই কিতাপখন লেটিন, গ্ৰীক আৰু ইংৰাজী ভাষালৈ অনুবাদ কৰা হৈছিল, তাৰপিছত এই কিতাপখনৰ নাম আল জবৰৰ পৰা আলজেব্ৰালৈ সলনি কৰা হৈছিল, আৰু এনেদৰে আমি গণিতৰ বিষয়টো আলজেব্ৰা বুলি জানো, যিটো হৈছে আল খাজৰামীৰ অৱদান। এই কিতাপখন 16শ শতিকাৰ আগলৈকে আৰৱ আৰু ইউৰোপৰ বেছিভাগ বিশ্ববিদ্যালয়ত গণিতৰ বিষয়ত শিকোৱা হৈছিল। বন্ধুসকল, যদি মই এই কথাটো কওঁ যে আল খাজৰামী অবিহনে কম্পিউটাৰৰ আৱিষ্কাৰ নহ'লেহেঁতেন, তেন্তে হয়তো মই ভুল নহ'লোহেঁতেন, কাৰণ এলগৰিদম অবিহনে কোনো কম্পিউটাৰ চলিব নোৱাৰে, আৰু এই এলগৰিদম প্ৰণালীটো 1000 বছৰ আগতে আল খাজৰামীয়ে আৱিষ্কাৰ কৰিছিল। লেটিন ভাষাত আল খাজৰামীক এলগৰিদমি বুলি কোৱা হৈছিল, আৰু ইয়াৰ পৰা তৈয়াৰ কৰা হৈছিল এলগৰিদম। আৰু আল খাজৰামীয়ে জ্যোতিৰ্বিজ্ঞানৰ বিষয়ে ভাল এটা কাম কৰিছিল। গণিতৰ লগতে তেওঁ জ্যোতিৰ্বিজ্ঞান আৰু ভূগোলতো যথেষ্ট সুদক্ষ আছিল। নাম্বাৰ 2, আবুল কাছিম আল জৌহৰী। মই আগৰ ভিডিঅ'টোত কোৱাৰ দৰে যে ব্ৰিটিছে মুছলমানসকলৰ নাম সলনি কৰিছিল যাতে তেওঁলোকক আৰু তেওঁলোকৰ আৱিষ্কাৰবোৰ লুকুৱাই ৰাখিব পাৰি। এই মুছলমান বিজ্ঞানীৰ ক্ষেত্ৰতো একেটাই ঘটনা ঘটিছিল। ব্ৰিটিছে এই মুছলমান বিজ্ঞানীজনৰ নাম আবুল কাছিমৰ পৰা আল বুকাছিছলৈ সলনি কৰে। স্পেইনত জন্মগ্ৰহণ কৰা এই মুছলমান বিজ্ঞানীজনে ঔষধৰ ক্ষেত্ৰত এক বিপ্লৱ সৃষ্টি কৰিছিল। এওঁ সেই বিজ্ঞানী আছিল যিজনে পৃথিৱীত সৰ্বপ্ৰথম চাৰ্জাৰী কৰাৰ উপায় আৱিষ্কাৰ কৰিছিল। তেওঁক ফাদাৰ অফ মডাৰ্ণ চাৰ্জাৰী অৰ্থাৎ চাৰ্জাৰীৰ জনক বুলি জনা যায়। যদি এই মুছলমান বিজ্ঞানীজন নহ'লেহেঁতেন, তেন্তে আজি ডাঙৰ ডাঙৰ চিকিৎসকসকলে ৰোগী এজনৰ চাৰ্জাৰী বা অপাৰেশ্যন কৰিবলৈ সক্ষম নহ'লেহেঁতেন। তেওঁ ৰোগীৰ অপাৰেশ্যনৰ বাবে এনে টুলছ বা সঁজুলি তৈয়াৰ কৰিছিল যিবোৰ আজিও আমাৰ চিকিৎসালয়ত অপাৰেশ্যনৰ সময়ত ব্যৱহাৰ কৰা হয়। তেওঁ চিকিৎসাৰ ক্ষেত্ৰত এখন ধুনীয়া কিতাপ লিখিছিল যাৰ নাম হৈছে আত-তশৰীফ। এই কিতাপখনত বহুতো ৰোগৰ চিকিৎসা আৰু ডাঙৰ ডাঙৰ অপাৰেশ্যনৰ পদ্ধতিবোৰ কোৱা হৈছিল। এই কিতাপখনে ইউৰোপলৈ চিকিৎসা ৰক্ষা কঢ়িয়াই আনিছিল। এই কিতাপখন 16শ শতিকাৰ আগলৈকে ইউৰোপৰ প্ৰত্যেকখন বিশ্ববিদ্যালয়ত শিকোৱা হৈছিল, পঢ়োৱা হৈছিল। তেওঁ প্ৰথম বিজ্ঞানী আছিল যিজনে হেমিফিলিয়াৰ গৰ্ভধাৰণৰ আৱিষ্কাৰ কৰিছিল। তেওঁ প্ৰথম বিজ্ঞানী আছিল যিজনে চাৰ্জাৰীৰ জৰিয়তে শিশুটোক পেটৰ পৰা আঁতৰ কৰাৰ উপায় আৱিষ্কাৰ কৰিছিল। ইয়াক এবডমিনেল প্ৰেগনেঞ্চি বুলি কোৱা হয়। তেওঁৱে ভঙা হাড়বোৰ সঠিক ধৰণে যোগ দিয়াৰ পদ্ধতি শিকাইছিল। এওঁ সেই বিজ্ঞানী আছিল যিজনে দাঁতবোৰ পোন কৰাৰ পদ্ধতি কৈছিল, যাৰ বাবে তেওঁ সোণ আৰু ৰূপৰ তাঁৰ ব্যৱহাৰ কৰিবলৈ শিকাইছিল। আল জৌহৰী এজন ফিজিচিয়ান, চাৰ্জন, ডেণ্টিষ্ট, কেমিষ্ট আৰু ফিলচফাৰ আছিল। কিন্তু এই পৃথিৱীৰ আটাইতকৈ ডাঙৰ চিকিৎসকজনক আজি মুছলমান উম্মাহে পাহৰি গৈছে। নাম্বাৰ 3, ইবনে হাইছাম।
তেওঁ সেই বিজ্ঞানী আছিল যাক বিজ্ঞানীসকলৰ বিজ্ঞানী বুলি কোৱা হয় তেন্তে ভুল নহ'ব। তেওঁক অপটিক্স অৰ্থাৎ আলোক বিজ্ঞানৰ জনক বুলি জনা যায়। ই বিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ শাখা য'ত পোহৰৰ বিষয়ে অধ্যয়ন কৰা হয়। বন্ধুসকল, আল-হাইছামৰ আগত এইটো বিজ্ঞানীসকলৰ দাবী আছিল যে যেতিয়া চকুৰ পৰা পোহৰ ওলাই আহে তেতিয়া কিবা এটা বস্তুৰ ওপৰত পৰে, তেতিয়া আমি সেই বস্তুটো দেখা পাওঁ। কিন্তু আল-হাইছামে এই দাবীটোক নাকচ কৰিছিল আৰু কৈছিল যে চকুৰ পৰা পোহৰ ওলাই নাহে, বৰঞ্চ যেতিয়া সূৰ্য বা প্ৰবন্ধৰ দৰে আলোকিত বস্তুৰ পৰা পোহৰ ওলায়, সেই পোহৰ কিবা এটা বস্তুৰ সৈতে সংঘৰ্ষ হৈ আমাৰ চকুত পৰে, তেতিয়া আমি সেই বস্তুটোক দেখিবলৈ পাওঁ। বন্ধুসকল, আজিৰ আধুনিক বিজ্ঞানেও আল-হাইছামৰ এই দাবী শুদ্ধ বুলি প্ৰমাণ কৰে। আল-হাইছামে কৈছিল যে যেতিয়া এটা বন্ধ কোঠাৰ এটা সৰু ছিদ্ৰৰ মাজেৰে কোঠাটোলৈ পোহৰ আহে, তেতিয়া বাহিৰৰ দৃশ্যটো কোঠাটোত এটা ওলোটা দৃশ্য হয়। আল-হাইছামে এই বিষয়ে বহু পৰীক্ষা নিৰীক্ষা কৰিছিল আৰু এনেদৰে পৃথিৱীৰ প্ৰথম কেমেৰা আৱিষ্কাৰ হৈছিল, যাক পিন হোল কেমেৰা বুলি কোৱা হয়। আজি ডিজিটেল কেমেৰাবোৰ আল-হাইছামৰ সিদ্ধান্তৰ মৰ্মেই নিৰ্মাণ কৰা হৈছে। তেওঁ আলোক বিজ্ঞানৰ ওপৰত এখন কিতাপ লিখিছিল যাৰ নাম হৈছে কিতাব আল-মানাজিৰ। আলোক বিজ্ঞানৰ ওপৰত লিখা পৃথিৱীৰ সৰ্বপ্ৰথম কিতাপ আছিল, যিটো পৃথিৱীৰ প্ৰতিখন বিশ্ববিদ্যালয়ত সপ্তদশ শতিকালৈকে অধ্যাপন কৰা হৈছিল। আল-হাইছামে এষ্ট্ৰনমিৰ ওপৰত বহুতো কাম কৰিছিল। তেওঁ মেথমেটিচিয়ান, পলিমেথ, ফিলচফাৰ আৰু থিঅলজিষ্ট আছিল। তেওঁ ঔষধৰ ক্ষেত্ৰত এক মহান অৱদান আগবঢ়াইছে। নম্বৰ 4, ইবনে সিনা। তেওঁ এনেকুৱা এজন বিজ্ঞানী আছিল যাৰ প্ৰতিটো ক্ষেত্ৰৰ বিষয়ে জ্ঞান আছিল। পলিমেথ, ফিলচফি, এষ্ট্ৰনমি, কেমিষ্ট্ৰি, ফিজিচিয়ান, জিঅ'গ্ৰাফি, জিঅ'লজি, সাইকোলজি, থিঅলজি, লজিক, মেথমেটিক্স ইত্যাদিৰ এনেকুৱা জ্ঞান আছিল যে সেই জ্ঞানত তেওঁৰ কোনো সমান নাছিল। কিন্তু ইয়াৰ বাহিৰেও তেওঁ ঔষধৰ ক্ষেত্ৰত নিপুণতা অৰ্জন কৰিছিল আৰু ইমানখিনি অৰ্জন কৰিছিল যে ঔষধৰ ক্ষেত্ৰত তেওঁ 40খনতকৈ অধিক কিতাপ লিখিছিল। ইয়াৰে বেছিভাগ কিতাপ ৰোগৰ চিকিৎসা আৰু ঔষধৰ ওপৰত আছিল। ঔষধৰ ক্ষেত্ৰতো তেওঁ বহুত ধুনীয়া 2খন কিতাপ লিখিছে, যাৰ নাম দ্য বুক অফ হিলিং, দ্য কানুন অফ মেডিচিন। এই 2খন কিতাপ ইমান জনপ্ৰিয় হৈ পৰিছিল যে ইউৰোপৰ বিজ্ঞানীসকলে ইয়াক চিকিৎসাৰ বিশ্বকোষৰ মৰ্যাদা দিছিল। এই কিতাপখন ইউৰোপৰ প্ৰত্যেকখন বিশ্ববিদ্যালয়ত সপ্তদশ শতিকালৈকে অধ্যাপন কৰা হৈছিল। ইবনে সিনাক আধুনিক ঔষধৰ পিতৃ বুলি জনা যায়। তেওঁ এজন বিশেষজ্ঞ বিজ্ঞানী আছিল, যিজনে কৈছিল আমাৰ মগজুৱে আমাৰ গোটেই শৰীৰটো কেনেদৰে নিয়ন্ত্ৰণ কৰে। নম্বৰ 5, আল-জাজাৰী। সমগ্ৰ বিশ্বই বিশ্বাস কৰে যে যন্ত্ৰই আমাৰ জীৱন বহুত সহজ কৰি তুলিছে, বিশেষকৈ বাহনসমূহ। বাহন আৰু সকলো যন্ত্ৰৰ ইঞ্জিনত 2টা বস্তু আটাইতকৈ বিশেষ গুৰুত্বপূৰ্ণ, কেমশ্বিফ্ট আৰু ক্ৰেংকশ্বিফ্ট। এই 2টাৰ অবিহনে কোনো ইঞ্জিন চলিব নোৱাৰে। আচৰিত কথাটো হ'ল এইটো যে এই 2টা সঁজুলি এজন মুছলমান বিজ্ঞানী আল-জাজাৰী আৱিষ্কাৰ কৰিছিল। আল-জাজাৰীৰ বাবে আজি আমি গাড়ী, মটৰ, এয়াৰপ্লেন আদি চাবলৈ সক্ষম হৈছোঁ আৰু ভ্ৰমণ কৰিবলৈ সক্ষম হৈছোঁ। আল-জাজাৰীক ৰবটিক্স আৰু অট'মেটাৰ জনক বুলি জনা যায়, কাৰণ তেওঁ প্ৰথম বিজ্ঞানী আছিল যিজনে অট'মেটিক মেচিনৰ আৱিষ্কাৰ কৰিছিল, যেনে ঘড়ীৰ আৱিষ্কাৰ, য'ত এলিফেণ্ট ক্লক, কেণ্ডেল ক্লক, ৱাটাৰ ক্লক আদিৰ আৱিষ্কাৰ আছিল। আমি ছাদত পানী উঠাবলৈ যিটো ৱাটাৰ পাম্পৰ যন্ত্ৰ ব্যৱহাৰ কৰোঁ, এইটো তেওঁৰে আৱিষ্কাৰৰ ফলাফল। তেওঁ এটা মহিলা ৰবটো তৈয়াৰ কৰিছিল, যিয়ে মানুহক পানী আৰু চাহ পৰিৱেশন কৰিছিল। তেওঁ অট'মেটিক হাত ধোৱা যন্ত্ৰ তৈয়াৰ কৰিছিল। বন্ধুসকল, আপুনি কল্পনাও কৰিব নোৱাৰিব যে তেওঁ কিমান মহান বিজ্ঞানী আছিল। তেওঁক ইছলামিক গোল্ডেন এজ অৰ্থাৎ ইছলামিক সোণালী যুগৰ প্ৰথম ইঞ্জিনিয়াৰ বুলি কোৱা হয়। এওঁ পলিমেথ, ইনভেণ্টৰ, ইঞ্জিনিয়াৰ, মেকানিকেল আৰ্টিষ্ট, মেথমেটিচিয়ান আছিল। তেওঁ এখন কিতাপ লিখিছিল যাৰ নাম আছিল দ্য বুক অফ নলেজ অফ ইঞ্জিনিয়াৰ্ছ মেকানিকেল ডিভাইচেছ। এই কিতাপখনত আল-জাজাৰীয়ে 100ৰো অধিক যন্ত্ৰৰ আৱিষ্কাৰৰ বিষয়ে লিখিছে। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব আমাৰ কামবোৰ কেনেকুৱা হৈ আছে। ধন্যবাদ।